সঁচাকৈ 15 আগষ্টৰ দিনাখন 15 আগষ্টৰ মই সকলো স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত ডিপুটি চিফ ডাঙৰীয়া আছে, বণিক সন্থাৰ সভাপতি সম্পাদক আছে। পোনপ্ৰথমে মই আজি ৰৌতাৰ এজন MCLA হৈ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অনুৰোধ আৰু ৰৌতাবাসীয়ে মোক মৰম কৰি ৰৌতাবাসীয়ে মোক আশীৰ্বাদ কৰি BTCলৈ পঠাই দিছিল। BTCলৈ পঠাই দিয়াৰ পিছত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক বহুবাৰ আমি আবেদন নিবেদন জনাইছোঁ আৰু আবেদন নিবেদন জনাৰ পিছত সন্মানীয় চিফ ডাঙৰীয়াই আমাৰ আবেদন গ্ৰহণ কৰি আজি তেখেতে এই আমাৰ উপহাৰ দিয়াৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল সেইটো নহয়, বহুবাৰ টাউন আমি ডিক্লেয়াৰ কৰাৰ পিছত বহুবাৰ আলোচনা কৰিছিলোঁ। সেই আলোচনাত আমি বহিছিলোঁ, পজিটিভ নেগেটিভ সব আলোচনাৰ মাজত সদশেষত আমি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাত মোৰ পৰা বহুত তেনেকুৱা কমেণ্ট তেখেতসকলে লৈছিল। গতিকে মই আজি ৰৌতাবাসীৰ কাৰণে এই টাউনশ্বিপ যে ডিক্লেয়াৰ কৰা হ'ল সেইকাৰণে ৰৌতাবাসীকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আহি থকা দিনত ৰৌতাবাসীৰ পৰা বহু আৰু আমি আশীৰ্বাদ আৰু মৰম পাব মোৰ বিশ্বাস আছে। গতিকে আজি স্বাধীনতা দিৱসৰ শুভক্ষণত মই ৰৌতাৰ এজন MCLA হৈ সদশেষত ৰৌতাৰ অঞ্চল হৈ আমাৰ সন্মানীয় BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ দিব বিচাৰিছোঁ যে আজি ৰৌতা চাৰিআলি যে টাউনশ্বিপ হ'ল, এই টাউনশ্বিপ হোৱাৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব। তেওঁৰ ইনিচিয়েটিভত আমি আজি ৰৌতা চাৰিআলিখন এটা টাউনশ্বিপত পৰিণত হ'ল আৰু লগতে আমাৰ EM মহোদয় উইলছন হাজদা ডাঙৰীয়াক আমি প্ৰথমে যেতিয়া গম পালোঁ যে BTRৰ কেইটামান চহৰ বা টাউনশ্বিপ ডিক্লেয়াৰ কৰা হ'ব, এইটো কোৱাৰ পিছত আমি প্ৰথমে আলোচনা কৰিলোঁ। আমাৰ চিনু বসুমতাৰী ডাঙৰীয়া আছে, এখেতক লৈ পেলাই আমি আমাৰ সেই এৰিয়াক লৈ পেলাই আমি ছাৰ্ভে কৰিলোঁ। প্ৰথম অৱস্থাত ছাৰ্ভে কৰাত কিছুমানে অলপ ভুল বুজিছিল, অলপ আগত আমাৰ চাৰি কোৱা নিচিনা